Majid include Pencatesa, J. Handbrake, Holasa Handbrake the May, Natuma, Nindoji, Dr. Himanta Biswa Banglo, Boytalang So, Sendula Klamalong, Holasa Nindekango, J. Media Traino, J. Nitum K. Handbrake Pijia Pat, State Government Penke, BJP Party Penke, Hangnat Kamke Tundelo, La Penke, Tuliram Rong Hangadin Hosi, Handbrake the long way from Mane, Tinder Yang BJP House. Handbrake the long and we don't know it. Central Government na bangke, autonomous state nangi PF 100 kilo. Talaga state government ben NOC nangi. Council election do po mati. Lama sila peklan. Yung nitum ke hang ke cheng lo pula. Ke hang ke cheng gali la dum chu 2019 na ningkan March. Surihini ra krisir kep ningkan March krisir kep armita alang litum chi Prime Minister banche tong dam lo la duliram rong hang atu. Hala suhota Prime Minister na nang pudun dak lo la autonomous state ke nitum pipe usi. Apen small state a program nitum ave utanang yedun etla la bangke 2016 19 na ningkan 16 kopilo 16 March bodi lata ninge komarne tundam ala sultan ninge el ke rani da ninge Rajnath Singh da ninge nang pipo ko bangke nonge BJP tunga hala manifesto long ta tokti autonomous state hanggi puge lagi J. Handbrake, Holasa Handbrake the May, Natuma, Nindoji, Dr. Himanta Biswa Banglo, Boytalang So, Sendula Klamalong, Holasa Nindekango, J. Media Traino, J. Nitum K. Handbrake Pijia Pat, State Government Penke, BJP Party Penke, Hangnat Kamke Tundelo, La Penke, Tuliram Rong Hangadin Hosi, Handbrake the long way from Mane, Tinder Yang Long BJP House. Handbrake the long and we don't know it. Handbrake. বৰ্তমান ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সাধাৰণ সম্পাদক আছিলে সেই সময় আপুনি পিডব্লিউডি গেছ হাউচ আমাক মাতি কাৰ্বি আংলং ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু বোৰ্ড কাউন্সিলত আপুনি মাতি সেইদিনা আমি প্ৰস্তাৱ লৈছে আপোনাৰ নেতৃত্বত যে কাৰ্বি আংলঙৰ বহুত দিনৰ আন্দোলন কৰি আহিছে সংগ্ৰাম কৰি আহিছে অটোনমাস ষ্টেটৰ সমস্যা আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যনৰ সমস্যা সেই সমাধান কৰা স্বাৰ্থত আপুনি প্ৰস্তাৱ লৈছে যে কেন্দ্ৰ চৰকাৰৰ পঠাব বা অসম ৰাজ্যিক তৰফৰ পৰা আপুনি কোনো আপত্তি নাই বুলি সেই প্ৰস্তাৱটো গ্ৰহণ কৰিছে অধ্যক্ষ মহোদয় আজি আপুনি চাওক কাৰ্বি আংলঙত যদি আপুনি চায় যে অটোনমাস ষ্টেটৰ আন্দোলনত আপোনালোকে ভুল ভাবিব নালাগে যে অটোনমাস ষ্টেট মিন ষ্টেট উইদিন দ্য ষ্টেট অফ আসাম যে অসমৰ আমি বিভাজন নকৰোঁ অসমৰ বৰ অসম কৰা স্বাৰ্থত যে কাৰ্বি আংলঙত যে আপোনালোকে জানে যে চাৰিসীমা বহুত ডাঙৰ bigger than Goa and Sikkim and Tripura also. We have to tell geographical boundary 10,434 square kilometer above, sir. Heito as per Constitution of India, Article 244A, heito ami bisarisu, aro heito hongram kora homoy, ami Karbi Anglong aro Dima Hasao raije, je militants group of bohotor jog jotiye ulai aise. In the name of the autonomous state, in the banner of the autonomous state, তেওঁলোকৰ বন্দুক ধৰিবলগীয়া হৈছে প্ৰায় 500 জনকৈ অধিক 500 কৈ অধিক যুৱক যুৱতীয়ে সেই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হৈছে কিন্তু অধ্যক্ষ মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাকৰ পৰিয়ালক যে কংগ্ৰেছৰ শাসনৰ আমোলত অধ্যক্ষ মহোদয় এক পইচা তেওঁলোকৰ দিয়া নাই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত অধ্যক্ষ মহোদয় প্ৰত্যেকজন শহীদ পৰিয়ালক 5 লাখ টকা দিছে 500 পৰিয়ালক হেইটো আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাও ৰাইজক ধন্যবাদ দিছো অধ্যক্ষ মহোদয় সেই 10টা
মিলিটেন্ট গ্ৰুপত জন্ম হোৱা একমাত্ৰ কাৰণটো হ'ল অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত অধ্যক্ষ মহোদয় কিন্তু জন্ম হৈছে কংগ্ৰেছৰ শাসনৰ আমোলত কিন্তু কংগ্ৰেছৰ চৰকাৰ দিনত কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে কোনো চৰকাৰে চিন্তা কৰা নাই অধ্যক্ষ মহোদয় কিন্তু সেই 10টা মিলিটেন্ট গ্ৰুপছত অমিত শ্বাহ গৃহমন্ত্ৰীৰ সহায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত 10টা সংগঠন লগত আলাপ আলোচনা কৰি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে মেমৰেণ্ডাম অফ সেটেলমেন্ট শান্তি চুক্তি কৰি এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ স্থায়ী শান্তি হৈছে অধ্যক্ষ মহোদয় আপোনাৰ নেতৃত্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ দিনতে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সমস্যাটো সমাধান কৰিব পাৰিব বুলি মই আশাবাদী সন্মান্য সদস্যসকল আপোনালোকে সমৰ্থন কৰিব লাগিব কাৰ্বি আংলঙত প্ৰথমবাৰ ইতিহাস সেই পবিত্ৰ সদনত নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ইয়াত যে বিধায়কসকলৰ নিজৰ মাতৃভাষাৰ পৰা শপত লোৱা সুবিধা দিয়াটো আমাৰ যে জনজাতিসকলৰ কাৰণে এটা ইয়াত সেই পবিত্ৰ সদনত এটা ইতিহাস সন্মান্য মই বেছি বহলাই নকওঁ অধ্যক্ষ মহোদয় যে আমি অপ্ৰক্তা বক্তা ৰিহন দৈমাৰী যিটো তেখেতে যে যিটো 62 এৰিয়া যিবিলাকৰ সমস্যাবিলাক তেখেতে কৈছে সেই মই সমৰ্থন কৰিছোঁ আৰু সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰিব বুলি মই আশা দিছোঁ ধন্যবাদ অধ্যক্ষ মহোদয় থ্যাংক ইউ এতিয়া